মাঠিয়াচিকা উচ্চ মাধ্যমিক বিদ্যালয়। এইখনতে মই হাই স্কুল পাছ কৰি গৈছোঁ, পঢ়ি গৈছিলোঁ। এতিয়া আমি আহি পাইছোঁ এই বেংকটো। মিছ পূজা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালে, নিশ্চয় মোৰো বৰ্তমান ভালেই। আজি আমি গৈ আছোঁ বেংকলৈ আইতা আৰু খুৰীৰ লগত। বেংকটো ওচৰতে আছে বাৰু, অকণমান দূৰ খোজকাঢ়িব লাগিব। খোজকাঢ়ি নাযাওঁ, গাড়ীত যাম, টেম্পু। তাৰপিছত আজি মই আপোনালোকক সেই বেংকটো দেখুৱাম, কেনেকুৱা ধৰণৰ বেংকটো তাকে দেখুৱাম। চাই থাকিব ভিডিঅ'টো শেষলৈকে। আমি আহি আছোঁ, মঠিয়াচিকা পুল পাইছোঁহি বৰ্তমান। এইফালে আছে পথাৰ, এইখন মঠিয়াচিকা পুলৰ দলংখন। পাইছোঁ য'ত মানে টেম্পুত উঠিম, সেই জেগাডোখৰ পাইছোঁহি, মঠিয়াচিকা চাৰিআলি বুলি কয়। গতিকে টেম্পু এখনো দেখিয়ে পোৱা নাই, কি হয় জানো, খোজকাঢ়িয়ে যাবগৈ লাগিব চাগে, ঠিকনা নাই। এইখনে পায় মঠিয়াচিকা চাৰিআলি, য'ত আমি টেম্পুত উঠিম। আপোনালোকক আৰু এটা বস্তু দেখুৱাম দেই। মই যিখন স্কুলত সৰুতে মানে হাই স্কুল পাছ কৰি গৈছিলোঁ, সেই স্কুলখন দেখাম, চাব আপোনালোকে। এইখন হয় মঠিয়াচিকা উচ্চ মাধ্যমিক বিদ্যালয়। এইখনতে মই হাই স্কুল পাছ কৰি গৈছোঁ, পঢ়ি গৈছিলোঁ। এইখন স্কুলৰ লগত বহুত স্মৃতি মোৰ জড়িত হৈ আছে। এই স্কুলখন মই বহুতে মিছ কৰোঁ। যেতিয়া স্কুললৈ ল'ৰা ছোৱালীবিলাক আহে, খেল ধেমালি পাতে, মানে বহুত মিছ কৰোঁ। আৰু যেতিয়া নাচ গান হয়, খেল ধেমালি, তেতিয়া বহুত মিছ কৰোঁ। কেলৈ কাৰণ এইখন স্কুলতে মই পঢ়ি শুনি ডাঙৰ হ'লোঁ। আৰু এইখন স্কুলৰ পৰাই মই বিভিন্ন ধৰণৰ প্ৰতিযোগিতা, খেল ধেমালি, নাচ গান, সেইবিলাক মানে এইখন স্কুলতে মই শিকিছিলোঁ। আৰু ভিডিঅ'টো শেষলৈকে চাই দিব। মই আপোনালোকক আমাৰ বেংকটো যিটো মানে যিটো গাঁৱত আছে বুলি কৈছিলোঁ, অসম গ্ৰামীণ বিকাশ বেংক, সেই বেংকটো দেখুৱাম। আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই থাকিব। বাপ, ইমান দেৰি ৰখিছোঁ, গাড়ী এখন নাই, মানে ইমান ৰ'দো দিছে, কেনেকৈ যাওঁ বাৰু যাবলৈ। টেম্পুবোৰ নচলা হ'ল, খুব বেছি এখন বা দুখন চলা টেম্পু আমাৰ এইফালে। আপোনালোকৰ সেইফালে চলা নে নচলা গাড়ী কমেণ্ট কৰি জনাবচোন মোক দেই। এতিয়া আমি খোজকাঢ়ি যাবলৈ লৈছোঁ আৰু, আইতা, মই, সেইফালে খুৰী ছাতি এটাও নানিলোঁ গাড়ীত যাম বুলি। কি হ'ব এতিয়া, ইমান দূৰ খোজকাঢ়ি কেনেকৈ যাবা। আপোনালোকৰ পৰা হৈছে চব, ছাতি এটা লৈ আহিবলৈ কৈছোঁ, অকল নাই, ছাতিটো নানে আকৌ, টেম্পুত যাম, এতিয়া পাব চুট। আহি আছোঁ, এয়া বৰমাক লগ পালোঁ, মানে কি আমাৰ বৰমাহঁতৰ ভাইটিৰ লগৰ এটা মাকক লগ পালোঁ, তেওঁক মাত দিলোঁ। আৰু এখন টেম্পু এখন গৈছে বাৰু, উভতি আহেনে নাহে জানো, মানে ৰখেই বহুতেই। আমি চাগে গৈ পামগৈ, টেম্পু আহে মানে। ইমান ৰ'দ দিছে, চাই থাকক ভিডিঅ'টো শেষলৈকে। এতিয়া আমি আহি পাইছোঁ এই বেংকটো। এইটো বেংকৰ কথা কৈছিলোঁ। আজি মানুহ বহুত কম। কাম হৈ গ'ল। এতিয়া মই কলম এটা লৈছিলোঁ দোকান এখনৰ পৰা, কলম আনিবলৈ পাহৰিছিলোঁ, কলমটো দি লওঁ ব'লক। আইতাহঁতক ৰখিব কৈছোঁ। বেংকত কাম কৰি ওলাই আহিছিলোঁ, ওলাই মানে টেম্পু নাপালোঁ, টেম্পু নাপাই পিনি খোজকাঢ়ি আহিছিলোঁ, খুৰী, মই, আইতা। তাৰপৰা এতিয়া বৰ্তমান বেটেৰী এখনত আহিছোঁ, বেটেৰী এখন পালোঁ। আমাৰ ঘৰৰ ওচৰলৈকে যোৱা, নাজিৰালৈকে যাব মানে, আমি তাতে নামি দিম ঘৰৰ ওচৰতে। ব'লক দেখুৱাই গৈ আছোঁ আপোনালোকক আমাৰ ৰাস্তাটো কেনেকুৱা হয়।
গেটখনৰ ওচৰত ৰাখিব। বেংকলৈ গৈছিলোঁ। বেংক গ'লা খুৰা? ক'ৰবাত যায় নেকি? অঁ এইখানে আমাৰ গেটখন, সোমোৱাৰ ৰাস্তাটো এইটো পালোহি জানে ককা। এই বেংকলৈ গৈছিলোঁ। এইখন হ'ল LP স্কুল আমাৰ, যিখন স্কুলত আমি সৰু থাকোঁতে পঢ়ি গৈছিলোঁ। এখন স্কুল LP স্কুল। এতিয়া আমাৰ খুৰাহঁতৰ ভাইটি ভণ্টিহঁতে পঢ়ে। আহি পাই গৈছোঁ আমাৰ ঘৰটো। যাওঁতে ইমান ৰ'দ দিছিলে, আকৌ আহোঁতে চক এতিয়া ৰ'দেই নাই। ইমানেই আছিলে। যদি ভাল পালে চাই পিনি তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব, আৰু লগতে বেল আইকনটো প্ৰেছ কৰি দিব মোৰ নতুন নতুন ভিডিঅ'বোৰ পাবলৈ। আৰু এটা কথা, মই মানে টেম্পুত উঠোঁতে ভিডিঅ' কৰিবলৈ নহ'লে কেলৈ, কাৰণ মানুহ আহিছিলে। মানুহৰ মুখ আগত মোবাইলটো লৈ মানে ভিডিঅ' কৰি থাকিবলৈ অকণমান লাজ লাগে বা অসজা লাগে। মানুহবোৰে যেনেদৰে চাই মানে খুব বেলেগ ধৰণকৈ চাই, সেইটো কাৰণে মই ভিডিঅ' নকৰিলোঁ। আৰু বেংকত সোমাই পিনি মই মানে বেংকৰ সোমোৱা সেইডোখৰ দিলোঁ, কিন্তু মানে বেংকত যিখিনি কাম কৰিছিলোঁ সেইখিনি মই নিদিলোঁ। কেলৈ, কাৰণ তাতো মানুহ অকণমান আছিলে, কম আছিলে বাৰু মানুহ। টাইম বুলি মানে অকণমান লাজ লাগে। নতুনকৈ কৰিছোঁতো, ইউটিউবত মানে ভিডিঅ' দিবলৈ লৈছোঁ। কেমেৰা সন্মুখত ইমান কথা কোৱা অভ্যাস নাই, তথাপিও মানে দিবলৈ চেষ্টা কৰিছোঁ। যদি ভাল পালে তেন্তে কমেণ্ট কৰি জনাব। বাই বাই।